3FM proud to be local. মই মেঘা আছো এখিনি সময়তে ষ্টুডিঅ'ৰ মজিয়াত আৰু মোৰ সৈতে আছে এগৰাকী বিশেষ অতিথি আপুনি দেখিছে আৰু তেখেতক যদি চিনি নাপায় মই আপুনি যেহেতু এখন মেগাজিনৰ কথা জানে সেয়া হৈছে বিন্দু আৰু যিখন বিন্দু মেগাজিন বা বিন্দু আলোচনী এই মেগাজিনখনৰে এই আলোচনীখনৰে এয়া হৈছে মুখ্য সম্পাদক মালবিকা বাইদেউ মালবিকা চৌধুৰী আৰু বিশেষভাৱে বাইদেউ মই আপোনাক আজি স্বাগতম জনাইছো এই সময়খিনিলৈ আৰু এটা কথা ভাল লাগিছে বিন্দু মেগাজিনখনৰ বিন্দু নামটো শুনিলে ভাল লাগে আমাৰ শ্ৰদ্ধাৰ ভূপেন্দ্ৰলৈ মনত পৰি যায় গতিকে আপুনি এই বিন্দু মেগাজিনখনৰ বিন্দু নামটো আপুনি কিয় ৰাখিলে ইয়াৰ লগত কিবা জড়িত আছে নেকি কথা বিশেষ আৰু তাৰ লগে লগে আপুনি যেটো এটা বেলেগ প্ৰফেশনৰ সৈতে জড়িত আছিল এগৰাকী উকিল আছিল আপুনি তাৰ পাছতে আপুনি এই বিন্দু মেগাজিনখনৰ জন্ম দিলে সেইখন ক্ষেত্ৰৰ পৰা আজি অন্য এখন ক্ষেত্ৰ য'ত শিল্পকৰ্মৰ সৃষ্টি হয় জানিব বিচাৰিছো ধন্যবাদ মেঘা লগতে গপচপৰ সমূহ পৰিয়ালক মোৰ ফালৰ পৰা ধন্যবাদ জনালো বিন্দু আলোচনীখনৰ নামটো কেনেকৈ মনলৈ আহিল বুলি ক'লে মই মোৰ প্ৰয়াত বাইদেউ ডক্টৰ ডক্টৰ পাৰুল চৌধুৰী বাইদেউৰ নামটো ল'ব লাগিব বাইদেউৰ নামটো দিছিল আৰু আলোচনীখন কেনেকৈ অধিবক্তাৰ পৰা মই এগৰাকী উকিল হৈ কেনেকৈ আলোচনীখনলৈ আহিলো সাহিত্য সংস্কৃতিৰ দিশলৈ আহিলো বুলি ক'লে মোৰ কলিকেগৰাকীমানৰ নাম ল'বই লাগিব মমতাজ কৃষ্ণা মেঘালী মণিমা নন্দিতা শহীদুল এনেকৈ আমি কেইজনমান এডভকেটে আমি চিন্তা কৰিছিলোঁ আমি এখন আলোচনী প্ৰকাশ কৰিম বুলি আৰু তেনেকৈ বিন্দুখনৰ জন্ম হৈছিল কিন্তু যেতিয়ালৈকে জন্ম হৈছিল তেতিয়ালৈকে উন্মোচনৰ আগমুহূৰ্তলৈকে কিন্তু মই ভূপেন হাজৰিকাৰ নামৰ লগত বিন্দুখন তেখেতৰ যে এখন পকেট আলোচনী আছিল মই কিন্তু জনা নাছিলোঁ মিনি আলোচনী বুলি আৰু উন্মোচনী ভাষণত দিলীপ পাটগিৰি তেখেতে মানে কৈছিলে যে এই মিটিংখনত মাতাৰ লগে লগে তেখেতৰ সেই মনটো মনলৈ আহিল যে ভূপেন হাজৰিকাৰ বিন্দুখনে আকৌ নতুনকে মানে প্ৰকাশ হ'ব নেকি তাৰোপৰি মামণি ৰয়ছম গোস্বামী বাইদেউ এটা কথাই বাৰে বাৰে কৈছিল আলোচনী যথেষ্ট জন্ম হয় কিন্তু আলোচনীখন যাতে মানে কেতিয়াও এই ভূপেন্দ্ৰাৰ নামৰ লগত যেহেতু জড়িত হৈ আছে কেতিয়াও বন্ধ কৰিব নালাগে এই দুটা কথাই মোক সেই মিটিংখনত যথেষ্ট মানে ইনস্পাইৰেশ্যন দিছিল যাতে মই বিন্দুখন সদায় চলাই যাব লাগিব আৰু নামটোৰ যে যিমান এটা গভীৰ অৰ্থ আছে মই মৰ্মে উপলব্ধি কৰোঁ আৰু তেতিয়া মই মন কৰিলোঁ যে মই বিন্দুৰ পৰা হিন্দুলৈ যাব লাগিব তাৰ কাৰণে আমাৰ শিল্পী দাপোন জন্ম হ'ল তাৰপিছত আৰু বাইদেউ এতিয়া জানিব বিচাৰিম মেগাজিনখনৰ নাম বিন্দু আপুনি কিয় ৰাখিলে মই বিন্দু নামটো একচুৱেলি ভূপেন হাজৰিকা দেৱৰ যে এখন পকেট আলোচনী আছিল সেই কথাটো মোৰ কাৰণে তেতিয়া মানে মই জানা নাছিলোঁ মোৰ মনলৈ অহা নাছিল নামটো দিওঁতে আৰু মোৰ নামটো দিছিল মোৰ বাইদেউ তেখেত ঢুকালে এতিয়া ডক্টৰ পাৰুল চৌধুৰী বাইদেউ তেওঁৱে দিছিল নামটো আৰু যেতিয়া আলোচনীখন আমি উন্মোচন কৰিবলৈ মামণি ৰয়ছম বাইদেউ আহিছিল গোস্বামী বাইদেউ তেতিয়া তেখেতে যেতিয়া মানে ক'লে বিন্দু নামটোৰ অৰ্থটোৰ লগতে আমাৰ যিটো ভূপেন হাজৰিকা দেৱৰ আলোচনীৰ কথা তাৰোপৰি তেতিয়া অসম জাতীয় পৰিষদৰ দিলীপ পাটগিৰি দেৱ তেখেতেও মানে ক'লে যে যেতিয়া আমাৰ এই আলোচনীখনৰ কাৰণে তেখেতে উন্মোচনৰ কাৰণে তেখেতক নিমন্ত্ৰণ জনোৱা হ'ল বিন্দু বুলি কওঁতে তেওঁৰ মনতো সেই ভাৱটোৱে আহিল যে ভূপেন হাজৰিকা দেৱৰ বিন্দুখনেই নেকি তো সেই ভাৱটো অহাৰ লগে লগে আৰু মামণি বাইদেৱে মোক এটা কথা কৈছিল আলোচনী সদায় জন্ম হৈয়ে থাকে কিন্তু আলোচনী পতককে মৃত্যু হৈ যায় গতিকে এই নামটো যাতে কেতিয়াও মানে আকৌ যেন মানে বিন্দুখন হেৰাই নাযায় তো সেই কথাটোৰ কাৰণে মই বিন্দুখন প্ৰথমতে 3 মহীয়া আছিল আৰু এটা সময়ত আমাৰ উকালতি কৰা মোৰ লগৰ কলিকসকল সকলোৱে বাদ দি দিলে আৰু মই তাৰমানে ৰৈ গ'লো মই নোৱাৰিলো তাৰমানে যিটো মানে কমিটমেণ্ট এটা দিয়া হ'ল সামাজিকভাৱে মই বিন্দুখনত ৰৈ গ'লো মোৰ তেনেকে মোৰ প্ৰফেশ্যনৰ পৰা অলপ আঁতৰি আহি মই বিন্দুখনতে লাগি গ'লো আৰু বাইদেউ মই এতিয়া এটা কথা জানিব বিচাৰিম যিহেতু আপোনালোকৰ বিন্দু যিটো NGO আছে এই NGOটোৰ জৰিয়তে আপোনালোকে বিশেষভাৱে গুৰুত্ব দিছে মহিলা সবলীকৰণ আৰু শিশুসকল তেওঁলোকৰ মানে যিটো সেই মানসিক আৰু শৈক্ষিক দিশটোৰ ওপৰত আপোনালোকে গুৰুত্ব দি কাম কৰি গৈছে গতিকে এই বিষয়ে অকণমান জানিব বিচাৰিম কেৱল সেই দুটা বিশেষ বিষয়তে আপোনালোকে গুৰুত্ব দিয়াৰ কাৰণটো কি কাৰণটো এইটো কাৰণে কাৰণ মই যিহেতু আগতে এগৰাকী এডভকেট আছিলোঁ তো মই তেতিয়া দেখিছিলোঁ মহিলাবিলাকৰ বহুত ক্ষেত্ৰত স্বাধীন নহয় যদিও আমি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰোঁ আমি স্বাধীন বুলি কওঁ কিন্তু বা আমাৰ অসমত
কম্পাৰেটিভলি বহুত স্বাধীনতা থকা বুলি ভাবো মহিলাসকলৰ কিন্তু বন্ধ ৰুমত একোগৰাকী মহিলা কিন্তু কিমান স্বাধীন নহয় কেৱল আৰ্থিকভাৱে তেওঁলোক স্বাৱলম্বী নহয় কাৰণে এইটো বিশেষভাৱে প্ৰব্লেম হয় যাৰ কাৰণে মই দেখিছো সৰু সুৰা মানে অভাৱ বিলাক তেওঁলোকৰ ধৰি লওক বিয়াৰ পিছত ছোৱালীজনী হাজবেণ্ডে বহুত ডাঙৰ চাকৰি কৰিলো নিজৰ মাকৰ ঘৰত কিবা এটা গিফ্ট দিব নোৱাৰে মন থাকিলে একো কৰিব নোৱাৰে কিবা এটা ল'ব মন গ'লে সেইটো নোৱাৰে সকলো মানে গিৰিয়েকৰ ওপৰত বা স্বামীৰ পৰিয়ালৰ ওপৰত নিৰ্ভৰশীল হয় গতিকে সেই মহিলাখিনিৰ কাৰণে মোৰ কাম কৰা এটা ইচ্ছা আছিল আৰু আগতে মই এডভকেট হিচাপেও সেইখিনি মহিলাৰ কাৰণে মই যিবিলাকে যেতিয়া মোৰ কাৰণে ফিজ হিচাপে 2টা হাঁহৰ কণী 2টা মালভোগ কল এনেকুৱা ধৰণৰ বস্তু লৈ আহা মোৰ ক্লায়েণ্ট বিলাক হয় গতিকে মই তেনেকে সদায় সেই সৰু মানুহখিনিৰ লগতে কাম কৰিছিলো তেওঁলোকৰ চকু পানীখিনি মুচিয়ে মোৰ ভাল লাগে তেওঁলোকৰ দুখৰ কথাবিলাক শুনিয়ে ভাল পাইছিলো গতিকে মই প্ৰথম সেইকাৰণে ভাবিছিলো মই তেওঁলোকৰ সবলীকৰণৰ কাৰণে মহিলাসকলৰ সবলীকৰণৰ কাৰণে কাম কৰিম আৰু প্ৰতিটো ষ্টেপতে মই নিজক ৰিজাই পিনে মই অনুভৱ কৰিছিলো যেহেতু মানে ছোৱালী এজনী বিয়াৰ পিছত আগত থকা প্ৰতিভা বহুতখিনি মানে সিহঁতে বিকাশৰ এটা সুযোগ নাপায় স্বামীৰ পৰিয়ালত মই ৰিজাই মানে এইটো কোৱা নাই দেই মোৰ পৰিয়ালটো সঁচাকে খুব লিবাৰেল আৰু বহুতৰ তেনেকুৱা ধৰণৰ সুবিধাটো নাথাকে সেই সুবিধাটো হয় গতিকে মই সেইকাৰণে প্ৰথম বিন্দুৰ পৰা এদিন মহিলাবিলাকক কেনেকে বিন্দুৰ মজিয়ালৈ আনিব পাৰি এনে জাষ্ট পেজত এটা লিখি দিছিলো আপোনালোকে ঘৰতে বহি হ'ব পাৰে লক্ষ্মী বোৱাৰী কিতাপ অৰ্জিব পাৰে এনেকুৱা ধৰণৰ এটা ক্লিপিং দিছিলো মেগাজিনখনত লগে লগে ইমান মহিলাই মানে পাৰ্টিচিপেট কৰিবৰ কাৰণে হেঁপাহ কৰি পেলালে তেতিয়া মই কোনো প্লেনিং কৰা নাছিলো লক্ষ্মী বোৱাৰী প্ৰতিযোগিতাটো পাতিম বুলি তাৰপিছতে মই নিজে পৰিকল্পনা কৰিব লগা হ'ল কেনেকৈ প্ৰতিযোগিতাটো পাতিম তেতিয়া মই দেখিছিলো মহিলাবিলাকক তেওঁলোকৰ কিমান মানে কোৱালিটি বিলাক আছে মই নিজে আৰু সেই হেঁপাহটো সেইটো আপুনি বিন্দু যিখন মেগাজিন আছে এই বিন্দু মেগাজিনখনৰ আপুনি এগৰাকী মুখ্য সম্পাদক গতিকে তাৰ লগে লগে আপোনাৰ যিটো প্ৰফেশ্যন আছিলে আপুনি এগৰাকী এডভকেট আছিলে তাৰ পাছতে সেই তেনেকুৱা ধৰণৰ এটা প্ৰফেশ্যন বাদ দি আপুনি সাহিত্য সাংস্কৃতিক জগতখনলৈ ঢাপলি মেলিলে খোজ থলে ইয়াৰ বিশেষ কাৰণ জানিব বিচাৰিম ধন্যবাদ মেঘা লগতে গপচপৰ সমুটিমক মোৰ ফালৰ পৰা মৰম জনাইছো প্ৰশ্নটো হ'ল মই কেনেকৈ ঢাপলি মেলিলো এতিয়া হলে ক'ব লাগিব মোৰ জীৱনত কেতিয়াও এখন আলোচনী প্ৰকাশ কৰিম বা সম্পাদনা কৰিম এনেকুৱা ধৰণৰ কোনো এইম নাছিল আমি কেইগৰাকীমান এডভকেটে প্ৰথম আলোচনা কৰি আছিলো কোৰ্টত এই এনেদৰে চাহ খাই একাপ চাহ খাই ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক দৃশ্য চাই তেতিয়া আমি আলোচনা কৰিলো আমি এখন আলোচনী প্ৰকাশ কৰিম আৰু তেনেকে আমি কেইগৰাকীমান মমতাজ মেঘালী তাৰপিছতে নন্দিতা মণিমা সমীমা কৃষ্ণা এনেকে আমি কেইগৰাকীমান এডভকেট লগতে শহীদুল ইছলাম এনেকে আমি ঠিক কৰিলো আমি এখন আলোচনী প্ৰকাশ কৰিম আৰু নামটো দিলো বিন্দু তেতিয়ালৈকে মই কৈছোৱে যে মানে আলোচনী এখন সম্পাদনা কৰাৰ তেনেকুৱা ধৰণৰ কোনো মোৰ পৰিকল্পনা নাছিল হয় বাইদেউ আমি আৰু কথা পাতিম এই মেগাজিনখনৰ নামটোক লৈ কিছু নিশ্চয় প্ৰশ্ন আছে আপোনাৰ বাবে বাইদেউ আপোনালোকে বিন্দু জৰিয়তে আপোনালোকৰ যিটো মানে NGO আছে বা সামাজিক সাংস্কৃতিক অনুষ্ঠান আছে বা বিন্দু মেগাজিনখন আছে তাৰ জৰিয়তে আপোনালোকে সাহিত্য সন্মান তাৰপিছত বিশেষভাৱে উপন্যাস পাণ্ডুলিপি প্ৰতিযোগিতা আপোনালোকে অনুষ্ঠিত কৰে বা বিন্দু শ্ৰেষ্ঠ সম্পাদনা বঁটা সেয়াও আপোনালোকে দিয়ে গতিকে তেনেকুৱা ধৰণৰ চাগে নাই ক'বলৈ গ'লে আপোনালোকৰ প্ৰাইজ মানিও আছে ইয়াত গতিকে এনেকুৱা ধৰণৰ কথাবিলাক কেতিয়া আপোনাৰ মনলৈ আহিলে একচুৱেলি বিন্দু সাহিত্য বঁটা এটা আমি 2014 চনৰ পৰাই দি আছিলো 15 চনত যেতিয়া এবাৰ ষ্টাৰ্ট হ'ল আৰু যেতিয়া আমি সক্ৰিয়ভাৱে গোটেইখিনি কমল কুমাৰ যেতিয়া সম্পাদক আছিল তেতিয়া তেওঁ আৰম্ভ কৰিছিল বিন্দু সম্পাদক বঁটা সাহিত্য বঁটা হিচাপে আমি আগৰ পৰা দি আহিছিলো তেতিয়া কিন্তু আমি কোনো নিৰ্দিষ্ট যে এটা উপন্যাস প্ৰতিযোগিতাৰ মাধ্যমেৰে বা গল্প প্ৰতিযোগিতা এনেকুৱা কোনো মাধ্যম নাছিল আমি আমাৰ বিন্দুত লেখক লেখিকাসকলৰ ওপৰত বা বিভিন্ন সাহিত্যৰ যেতিয়া কিতাপ এখন আমি দেখা পাওঁ ভাল লাগিল কিতাপখন তেনেকে আমি এটা আমাৰ এখন কমিটি আছিল সেই কমিটিয়ে সিলেক্ট কৰি আমি বিন্দুৰ পৰা আমি তাৰমানে সাহিত্য বঁটা দি আছিলো হঠাৎ আমাৰ বিন্দু স্মাৰ্টৰ আমাৰ NGOৰ যিজন মুখ্য পৃষ্ঠপোষক আছিল ডক্টৰ দণ্ডিনাথ চৌধুৰী তেখেত হঠাৎ ঢুকাই থাকিল আৰু তেখেত আমাৰ বিন্দু স্মাৰ্টৰ মুখ্য পৃষ্ঠপোষক আছিল তেতিয়া তেখেত যেতিয়া ঢুকাই থাকিল তেতিয়া মোৰ বাইদেৱে প্ৰস্তাৱ দিলে যে বিন্দু
আমি উপন্যাস পাণ্ডুলিপি প্ৰতিযোগিতাৰ যোগেদি মই মানে তেখেতৰ নামত এটা মানে এৱাৰ্ড দিব বিচাৰো বছৰেকে তেতিয়া প্ৰাইজ মানি থাকিব তাতে আৰু লগতে আমি কিতাপখন বিন্দু প্ৰকাশন গোষ্ঠীৰ পৰা আমি প্ৰকাশ কৰিম বাইদেউ থাকালৈকে 2018ত আমি আৰম্ভ কৰিলো ভিন্দু ঢুকালে 2004 মেত তেখেত ঢুকুৱাৰ পিছত আমি প্ৰথম 2019ত আমি প্ৰথম বঁটাটো দিলো সেইবাৰ উপন্যাস পাণ্ডুলিপি প্ৰতিযোগিতাত ভৱানী পেংগু আৰু দেৱজিৎ মিত্ৰ যুটীয়াভাৱে তেওঁলোক প্ৰথম হৈছিল তাৰপিছত দ্বিতীয়খন আমাৰ দ্বিতীয় প্ৰতিযোগিতাৰ সময়তো বাইদেউ আছিল দ্বিতীয়বাৰ আমাৰ ডক্টৰ নীলাক্ষী চুলিয়া গগৈয়ে প্ৰথম হিচাপে তেখেত স্বীকৃতি পালে আৰু এতিয়া আমাৰ তৃতীয়বাৰৰ বাবে আমাৰ বঁটা অলৰেডি ঘোষণা হৈ গৈছে আমি এৱাৰ্ড ফাংচনটো অহা 2022 বৰ্ষৰ 4 মেত আমি পাতিব লাগিব তেখেতৰ ডক্টৰ দণ্ডিনাথ চৌধুৰীৰ স্মৃতি মৃত্যু দিৱসৰ দিনাখন আমি এইবাৰৰ পৰা বঁটাটো ডক্টৰ দণ্ডিনাথ চৌধুৰী সোঁৱৰণী আৰু ডক্টৰ পাৰুল চৌধুৰী সোঁৱৰণী দুইজনৰ নামতে আমি তাৰমানে বঁটা প্ৰদান দিব হয় নিশ্চয় আমাৰ শুভেচ্ছা বাইদেউ এতিয়া জানিব বিচাৰিম যে এই বিন্দু মেগাজিনখনৰ পৰাই আপুনি সামাজিক কামবিলাক কৰিবলৈ আগবাঢ়ি গ'ল আপোনাৰ বিন্দু নামৰ এটা NGO আছে গতিকে এই মেগাজিনখন আৰম্ভ কৰাৰ পাছত পুনৰ আপুনি এটা NGOৰ কথা ভাবিলে NGOটো আপুনি গঢ় দিলে সেইটো কেনেদৰে হ'ল সেইটো তাৰমানে বিন্দুখনৰ লগত আমি লগে লগে বহুত কথা বহুত সংগ্ৰাম কৰিব লগা হ'ল হয় বিন্দু 2008 চনত প্ৰকাশ হৈছিল প্ৰথম 2008 চনৰ পৰা 2014 চনলৈকে মাজত বিভিন্ন ধৰণৰ আমি ঘাত প্ৰতিঘাত পাব লগা হ'ল আমি একো নতুনকে সিদ্ধান্ত ল'ব লগা হ'ল বিন্দুখন নতুন ৰূপত প্ৰকাশ কৰিবৰ কাৰণে এইবিলাক কিছুমান খেলিমেলি থাকে এখন যেহেতু এইটো গম পাবাই যেহেতু গতিকে তেনেকুৱা এটা বিশেষ মনোমালিন্য হ'ল কিবা কিবি ঘটনা তাৰ কাৰণে আমি বিন্দুখন নৱযাত্ৰাৰ বিন্দু বুলি পুনৰ 2015 চনৰ পৰা সেইখন বিন্দুকে আমি মাজত মাত্ৰ আমাৰ এটা মাহ গেপ গৈছিল 2014ৰ ডিচেম্বৰ 2015ৰ জানুৱাৰী মাহটো আমাৰ গেপ গ'ল আৰু তাৰ পিছতে আমি বিন্দুখন নৱযাত্ৰাৰ বিন্দু বুলি প্ৰকাশ কৰিলো আৰু লগে লগে আমাৰ এখন অসমৰ প্ৰথম সাংস্কৃতিক বাতৰি কাকত এখন আমি আগতে প্ৰকাশ কৰিছিলো জোনাকী কাৰেং বুলি সেইখনৰ সলনি আমি দিগন্ত চৌধুৰীৰ প্ৰতিষ্ঠাপক সম্পাদক আমি শিল্পী দাপন প্ৰকাশ কৰিলো গতিকে সেই দুখন চলাবৰ কাৰণে তেতিয়া আমাৰ বিন্দুৰ সম্পাদক কমল কুমাৰ আছিল আমি প্ৰত্যেকে আলোচনা কৰিলো যেহেতু আমি এটা টিম আৰু আমি একেলগে কাম কৰিব লাগিলে আমাৰ যেহেতু সামাজিক কাম কৰা এটা ইচ্ছাও আছে সেইকাৰণে আমি বিন্দুৰ পৰা বিন্দু স্মাৰ্টৰ মানে NGOটো আমি জন্ম দিলো আৰম্ভ কৰিলে আমি বিন্দু যিটো NGO আছে এই NGOৰ জৰিয়তে যেহেতু বিভিন্ন ধৰণৰ সামাজিক কামবিলাক বাইদেউহঁতে কৰি থাকে আমি সেই বিষয়ে জানো আৰু চাওঁতে আমাৰ সময়ো হৈ আহিছে আজিৰ এই সময়ৰ পৰা বিদায় লোৱাৰ কিন্তু আজি মোৰ ষ্টুডিঅ'ৰ মজিয়াত যিহেতু মই আমন্ত্ৰণ জনাই আনিছো সেইগৰাকী বিন্দু মেগাজিনৰ মুখ্য সম্পাদক মালবিকা চৌধুৰী আৰু তেওঁলোকে সামাজিক সাংস্কৃতিকভাৱে তেওঁলোকৰ যি বিন্দু স্মাৰ্ট NGOটো আছে তাৰ জৰিয়তে বিভিন্ন ধৰণৰ কাম কৰি আহিছে আৰু সমাজলৈ বা সাংস্কৃতিক ক্ষেত্ৰখনলৈ তেওঁলোকৰ বিশেষ অৱদান আছে মই শেষত চমুকৈ বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিম যেহেতু আপোনালোকে পুৰণি যিখিনি আমাৰ বিশিষ্ট শিল্পী আছে বা গায়ক গায়িকা আছে সেইসকলৰ বাবেও এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰে আৰু তাৰ লগে লগে আহিবলগীয়া সময়ত আপোনালোকৰ নতুন কিবা পৰিকল্পনা আছে নেকি সামাজিক বা সাংস্কৃতিকভাৱে সেই বিষয়ে জানিব বিচাৰিম সাংস্কৃতিকভাৱে যেহেতু আমি অসমৰ একমাত্ৰ বাতৰি কাকত শিল্পী দাপন প্ৰকাশ কৰি আহিছো বুলি ক'লোৱে আৰু সেইখনৰ পৰা আমি চিৰযুগমীয়া ঢৌ তুলি শীৰ্ষক অনুষ্ঠানটি কৰো আৰু আপোনালোকে সেই পুৰণি শিল্পীসকল আহে আমাৰ তাতে 2015 বৰ্ষত যে মোৰ শকুলা ঘোঁৰা তেখেতে সেই গানটো আমাৰ তাতে বহুত দিনৰ তেতিয়া মোক সকলোৱে কৃতজ্ঞতা জ্ঞাপন কৰিছিল ইমান সুন্দৰ গীতৰ গায়কজনৰ লগত চিনাকি কৰি দিলা গতিকে তেনেকুৱা ধৰণৰ বহুত পুৰণি শিল্পীবিলাক ইতিমধ্যে প্ৰায় 25-26 জন শিল্পীক আমি তেনেকে সম্বৰ্ধনা জনাইছে কেইবাটা অনুষ্ঠানত তাৰপিছতে দ্বিতীয়তে আমাৰ যিটো কুহিমা সাংস্কৃতিকৰ কথাটো কৈছা আমি ইতিমধ্যে এটা প্ৰগ্ৰাম এটা কৰিছো কিন্তু অলপমান অসুবিধা হৈ আছে য'ত মানে আমি ভাবি আছো আমাৰ বিন্দু স্মাৰ্টৰ পৰা আমি সকলো শিল্পীসকলৰ শিল্পী আমি সাহিত্যিকসকলকো ধৰিছো আমি তাৰমানে নাম পঞ্জীয়ন কৰা এটা চিন্তা এটা কৰিছো মানে সেইটো কিহৰ কাৰণে কৰিছো মানে ইতিমধ্যে যেনেকৈ এতিয়া কোভিড পৰিস্থিতিটো আহে ইমাৰ্জেঞ্চি আহে তেতিয়া চৰকাৰে বিভিন্ন ধৰণৰ শিল্পীসকলক বা সাহিত্যিকসকলক সুবিধা প্ৰদান কৰে কিন্তু সেই সুবিধাবিলাক প্ৰকৃত শিল্পী বা সাহিত্যিকসকলে কেতিয়াবা বঞ্চিত হ'ব লগা হয় যাৰ কাৰণে তাৰমানে মানে তেওঁলোকৰ যোগাযোগৰ অসুবিধা থাকে বা তেওঁলোকৰ বিষয়ে নাজানে গমেই নাপায় গতিকে আমি বিন্দু স্মাৰ্টৰ পৰা তেনেকুৱা ধৰণৰ এটা প্ৰগ্ৰাম এটা ইতিমধ্যে আমি মানে প্ৰচেছটো আৰম্ভ কৰিছো আমি যাতে ৰেজিষ্ট্ৰেশ্যনটো আমি
আমি কৰি দিম তেওঁলোকৰ নামবিলাক কৰি যেটো ডাটাবিলাক যদি আমাৰ তাত থাকে আপোনালোকে চৰকাৰৰ কেতিয়াবা আমি দিব পাৰিম এইটো এটা আমি চিন্তা কৰিছো নিশ্চয় খুব ভাল মানে এটা পদক্ষেপ আৰু বিন্দু যিখন মেগাজিন আচলতে সেই মেগাজিনখনৰ জৰিয়তে বিন্দু স্মাৰ্ট আৰম্ভ হৈছে তাৰ লগে লগে এতিয়া শিল্পীৰ দাপোন যি অসমৰ একমাত্ৰ সাংস্কৃতিক খবৰ কাকত বা বাতৰি কাকত আৰু বাইদেউ খুব ভাল লাগিলে আজি এনেদৰে আপোনাক আমাৰ ষ্টুডিঅ'ৰ মজিয়াত পাই সকলোখিনি কথা জানিব পাৰিলো আপুনি নিজৰ এটা ইমান ধুনীয়া প্ৰফেশ্যন সেই প্ৰফেশ্যনটো বাদ দি আন এটা খুব সুন্দৰ য'ত মানে আপোনাৰ সৃষ্টিকৰ্ম সেই সৃষ্টিকৰ্মৰ আজিৰ সৈতে জড়িত হৈ আপুনি সামাজিক সাংস্কৃতিকভাৱে আপোনাৰ বিশেষ অৱদান আগবঢ়াইছে তাৰ বাবে আপোনাক আমি গপশপ পৰিয়ালৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাইছো আৰু এনেকুৱা ধৰণৰ কামবিলাক আপুনি আগলৈ কৰি গৈ আমাৰ যিখিনি নতুন প্ৰজন্ম আছে তেওঁলোককো উৎসাহিত কৰক আৰু লগতে যিসকল পুৰণি আছে তেওঁলোকক সহযোগিতা আগবঢ়াওক আমাৰ নিশ্চয় সেয়াই আশা থাকিল তোমাকো বহুত ধন্যবাদ গপশপ পৰিয়ালকো ধন্যবাদ জনালো মোক এইখিনি কথা কোৱাৰ সুযোগ দিয়াৰ বাবে আৰু আগলৈ এনেকে আমি কাম কৰি যাম আৰু তোমালোকে আমাৰ কামবিলাক প্ৰচাৰ কৰি থাকিবা নিশ্চয় ধন্যবাদ নিশ্চয় তেন্তে সেয়া আছিল বিন্দু যিখন মেগাজিন এই বিন্দু মেগাজিনখনৰ মুখ্য সম্পাদক মালবিকা চৌধুৰী আজি মোৰ বিশেষ অতিথি আছিলে ইয়াৰ লগে লগে মই এতিয়া মেঘাই ইমানতে আপোনাৰ কাষৰ পৰা বিদায় লৈছো কাইলৈ পুনৰ আহিম সানডে ৰিমাইণ্ডৰ জৰিয়তে পুৱা 9 বজাত এগৰাকী নতুন অতিথিৰ সৈতে আৰু নিশা 9 বজাত অনুভৱৰ পৃষ্ঠালৈ শুনিবলৈ নাপাহৰিব শুনক মাথো 94.3 FM গপশপ প্ৰাউড টু বি লোকেল বাই বাই